হেল্ল' ভিউৱাৰ্ছ, মই গায়ত্ৰীয়ে আজি আপোনালোকলৈ লৈ আহিছোঁ জলকীয়া আচাৰ। জলকীয়া আচাৰত কি বস্তু ব্যৱহাৰ কৰা হয় আৰু কেনেদৰে ঘৰতে সহজভাৱে বনাব পাৰি মই দেখাব বিচাৰিছোঁ। আহকচোন চাওঁ মোৰ এই ৰেচিপিটো। এইখিনি হৈছে মোৰ জলকীয়াৰ পৰিমাণ। জলকীয়াৰ পৰিমাণ আপুনি প্ৰয়োজন অনুসাৰে ল'ব পাৰে। মই মোৰ প্ৰয়োজন অনুসাৰে জলকীয়াখিনি লৈছোঁ। প্ৰথমতে মই জলকীয়াখিনি ধুই ল'লোঁ। কাৰণ বজাৰৰ পৰা কিনি অনা জলকীয়াখিনিত বহুত ধূলি বালি লাগি আহে। জলকীয়াখিনি ধুই লোৱাৰ পাছত মই শুকাবৰ বাবে অলপ টাইম ৰাখি দিলোঁ। জলকীয়াখিনি মই নিজৰ চাইজ মতে কাটি লৈছোঁ। আপোনালোকেও তেনেকৈ নিজৰ চাইজ মতে জলকীয়া যেনেদৰে চাইজ বিচাৰে তেনেকৈ কাটিব পাৰিব। এয়া মোৰ গোটেইখিনি জলকীয়া কটা হৈ গৈছে। মই নিজৰ চাইজ মতে সৰু সৰুকৈ জলকীয়াখিনি কাটিলোঁ। এয়া মোৰ গোটেই জলকীয়াখিনি কটা হৈ গ'ল। মই নিজৰ চাইজ মতে সৰু সৰুকৈ জলকীয়াখিনি কাটি ল'লোঁ। জলকীয়া আচাৰটো বনাবলৈ আমাক প্ৰয়োজনীয় সামগ্ৰীসমূহ কি লাগিব আপোনালোকক মই দেখাই দিছোঁ। ধনিয়া গুটি, জিৰা, কালজিৰা, চফ আৰু বগা সৰিয়হ। বগা সৰিয়হৰ পৰিমাণটো মই বেছিকৈ লৈছোঁ কাৰণ এই কাৰণেই লৈছোঁ বগা সৰিয়হ দিলে জলকীয়া আচাৰখিনি ভাল হয়। আৰু মই শুকান জলকীয়া লৈছোঁ 4টা, লগত আছে হালধি, কাশ্মীৰী জলকীয়া গুড়ি আৰু নিমখ। এই মছলাখিনি এখন গৰম কেৰাহীত আমি ভাজি ল'ম। মছলাখিনি আমি ল' ফ্লেমত 5-7 মিনিটমান ভাজি থাকিম। যেতিয়া মছলাখিনিৰ পৰা এটা ফচফচীয়া গোন্ধ নোলায়, এয়া মছলাখিনিৰ পৰা এটা কালাৰ চেঞ্জ হোৱা আপোনালোকে দেখিবলৈ পাইছে। মছলাখিনি কালাৰটো চেঞ্জ হৈছে আৰু লগতে বৰ ধুনীয়া গোন্ধ এটা ওলাইছে। চফ আৰু মিঠি-গুটিৰ পৰাও ধুনীয়া গোন্ধ ওলাইছে। ৰঙা হৈ পৰিছে মছলাখিনি। এই মছলাখিনি যদি আমি গোটেইখিনি দিওঁ, আচাৰখিনি ভাল হয়। এই মছলাখিনি মই মিক্সিত দি পিহি ল'লোঁ। এইখিনি হ'ল মোৰ গুড়ি মছলা। এখন কেৰাহীত মই তেল দি মিডিয়াম ফ্লেমত তেলখিনি গৰম হ'বলৈ দিছোঁ। লাহে লাহে তেলখিনি গৰম হৈছে। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত মই এচামুচ পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ দিলে গোন্ধটো ভাল হয়। তাৰপিছত তেলখিনি আমি নমাই ৰাখিম। কাটি থোৱা জলকীয়াখিনিৰ ওপৰত আমি এইখিনি মছলা, যোনখিনি মছলা আমি মিক্সাৰত পিহি থৈছিলোঁ, গোটেইখিনি মছলা দি দিম। কাশ্মীৰী জলকীয়া গুড়ি দিছোঁ। নিমখ আপোনালোকে আন্দাজ অনুসাৰে দিব। তাৰপিছত আমি গোটেই গৰম তেলখিনি বাকি দিম। গোটেই মছলা তেলত এনেকৈ মিহলাই ল'ম। গোটেইখিনি মছলা আমি ভালদৰে জলকীয়াখিনি ভালদৰে মিহলাই ল'ম। আৰু এই পাত্ৰটোতে আমি অলপ টাইম ৰাখি দিম কাৰণ জলকীয়াখিনি ঠাণ্ডা হ'বলৈ দিম। জলকীয়াখিনি ঠাণ্ডা হোৱাৰ পিছত আমি বেলেগ এটা বটলত, চিচাৰৰ বটলত আমি ষ্ট'ৰ হিচাপে ৰাখিব পাৰিম। আচাৰখিনি ভাল হৈ থাকিবলৈ আপোনালোকে ভিনেগাৰ নহ'লে নেমু টেঙাৰ ৰসো ব্যৱহাৰ কৰিব পাৰে। মই ভিনেগাৰ দিছোঁ 2 চামুচ। ভিনেগাৰ দিয়াৰ পিছত মই গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোকৰ যদি মই বনোৱা জলকীয়া আচাৰটো চাই ভাল পাইছে, তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। শুভৰাত্ৰি।